গুড মৰ্ণিং মইনাগুলি যাসকল কি খবৰ সকলোৱে কমেণ্ট কৰি জনাবচোন। বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ, কাৰণ জানেই মোৰ গাটো ভাল নাথাকে। এইবাৰ গাৰ বেমাৰ হোৱা নাই বাৰু, কিবা হাতৰে বিষ হৈ পেলাই মানে সেনেকৈ ভিডিঅ' বনোৱাই নাছিলোঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ'টো লৈ আহিছোঁ। এই বিচনা পাৰি লওঁ, লৈ পেলাই মোৰ কাম আছে অকণমান তাকে কৰি লৈ দেখিছেনে বতৰটো কইনাৰ মুখখন কৰিছে। মানে বৰষুণ দিওঁ অৱস্থা, এইকেইদিনটো নেৰানেপেৰা বৰষুণ আছিলে বাৰু, একো কৰিবই পৰা নাছিল। চ' আজিও দেখিছেনে কেনেকুৱা কৰিছে। ভাবিছোঁ কি বিধানখিনি পাৰি লোৱাৰ পিছত যি হয় হ'ব আৰু। এয়া ভাবিলোঁ কি গৰুকেইটাক খেদি দি থৈ আহোঁ, তাৰপিছত কামত লাগিম। এয়া আহি আৰু দেখিলোঁ আমাৰ মিজু মানে মানুহ নেদেখিলেই হ'ল, মেও কৰি আটা ফাৰিয়ে থাকে। বিস্কুট দিবই লাগে, বিস্কুটো নাখায়, কি কৰোঁ ক'বই নোৱাৰোঁ। এয়া আৰু মেচিন আনিলোঁ, খুৰাহঁতৰ মেচিনটো আনি পেলাই খালৰ পৰা পানী উঠাইহে বিধান পাৰিব লাগিব আমি। এয়া দেখিছেনে বিধান পাৰা আৰম্ভ কৰিলোঁ, মানে হাল বাই আছে প্ৰথম, তাৰপিছত আৰু আৰম্ভ কৰি দিম। আৰু ইফালে আমাৰ দেউতাই চাধা মাৰি আছে, কাৰোবাক লাগিলে ক'ব চাধা দিব। এয়া আৰু মানে লাগি গ'লোঁ আৰু কামত। মই লগা নাই বাৰু, মই ইফালে কামত আছোঁ, ঘৰৰ কাম। তাতে আৰু মা আৰু দেউতা লাগিলে, ময়ো লাগিছোঁ। দেউতা আৰু দেখিছা চাধা মাৰাত ব্যস্ত, চব পিনে থিয় হৈছে চাধা মাৰি আছে। আৰু ইয়াত দাদাই পানীখিনি মিলাই দিছে আৰু চব পিনে। আৰু আমাৰ ইফালে ওখ মাটি যে, সেইকাৰণে মানে খালৰ পৰা পানীটো উঠাই পেলাই দিব লগা হৈছে। এনেই পাহাৰুৱা ছাইড গমেই পায় বাৰু। সেয়াই আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব, বেয়া লাগিলেও ক'ব। আৰু মোৰ কিবা মাতটো ভাঙি যেনেকৈ কিয় বা নাজানো। ইফালে মানে মই যেতিয়া আহিছোঁ তেতিয়া মানে হ'লে আৰু ময়ো অলপমান বোকা দলিবলৈ আহিছোঁ আৰু। এইফালে দেউতাই সিঁচি আছে, মানে যিখিনিত পানী লগা নাই তাতে পানীখিনি দি আছে মিলাই পেলাই। এয়া আৰু মানে আমাৰ পানী চানী দিয়া হ'লে, ট্ৰেক্টৰখনো মাৰা হ'লে এবাৰ মৈয়াই পেলাই ধানকেইটা ছটিয়াই আছে। ময়ো আহিলোঁ অলপমান ছটিয়াবলৈ। আজিলৈ বাই বাই।